পাপা 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 ৰখকচোন ৰখক কথা এটা আছিলে মোক 1,00,000 টকা এটা দিয়ক মই ফিল্ম বনাব লাগিব ৰখক না আপুনি কথাটো বুজি নাপায় কিয় ৰঘুপতে ইমান টকা ইনকাম কৰিছে ময়ো কৰিম টকা ইনকাম মই ফিল্ম বনাম এতিয়া কি কলা তুমি ফিল্ম বনোৱা 1,00,000 টকা মানুহে ফিল্ম বনাব পাৰে নেকি কি কথা কোৱা তুমি পঢ়া শুনা সকলো বাদ দি দিয়া নহলে ফিল্মকে বনাই থাকাগে যোৱা মোৰ পৰা আকৌ কেলে পইচা লাগে তুমি নিজে ইনকাম কৰি লোৱা খং দেখালেই তোমাক কি পইচা দি দিম বুলি ভাবিছা নেকি মই নিজে ইনকাম কৰিব পৰা হৈছো নেকি মই এতিয়া সৰু হৈ আছো হেল্ল' শৰ্মা মই গৈ আছো ডিউটিলৈ গৈ আছো ৰবা সেই ফাইলখন তুমি আনি থবা হা অফিচতে মই গৈ আছো ৰঘুপতি চিনেমাখন ইমান টকা ইনকাম কৰিলে মই এতিয়া টকা ইনকাম কৰিব নাপামে হৈছে কি তোমাৰ এই চবৰ পৰা শান্তি নাই মানে লৈ যাবি মাৰ তাৰপৰা পইচা নেলাগে মোক আপোনাৰ পইচা